हेलो गाइस আপোনালোক সকলোৱে ভালে আছে নে আজি নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত ভুবনেশ্বৰ চহৰৰ এটা প্ৰাচীন মন্দিৰ সেই মন্দিৰটোৰ বিষয়ে কিছু কথা আপোনালোকক জনাই আছো বলকচোন ভিডিওটো আৰম্ভ কৰো আজি মই আহিলো ভুবনেশ্বৰ চহৰৰ অন্যতম এটি আকৰ্ষণীয় মন্দিৰ ৰাজাৰাণী মন্দিৰ স্থানীয় লোকসকলে কোৱা মতে এই মন্দিৰটো 1100 শতিকাত স্থাপন কৰা হৈছিল আৰু এই মন্দিৰটোৰ পুৰণি নাম আছিল ইন্দ্ৰেশ্বৰ মন্দিৰ এইখনে হৈছে এই মন্দিৰটোৰ মুখ্য দুৱাৰ বলকচোন আমি অকণমান ভিতৰত সোমাই চাওঁ এই মন্দিৰটোৰ ভিতৰতনো কি আছে এই মন্দিৰটোৰ ভিতৰত কোনো ধৰণৰ দেৱ-দেৱীৰ মূৰ্তি অংকন কৰা হোৱা নাই বা কোনো ধৰণৰ দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰা নাই বাবে এই মন্দিৰটোত কোনো ধৰণৰ পূজা কৰা নহয় এই মন্দিৰটোৰ বাহিৰ ভাগত বহুতো দেৱ-দেৱীৰ মূৰ্তি পৰিলক্ষিত হোৱা বাবে এই মন্দিৰটোক বহুতো ভক্তই প্ৰেমৰ মন্দিৰ বুলিও অনুমান কৰে মহাপ্ৰভু সদাশিৱ বাবা আৰু মাতা পাৰ্বতীৰ বিভিন্ন মূৰ্তি এই মন্দিৰটোত দেখা পোৱা যায় হেহে এই মন্দিৰটোক শিৱ ভক্তসকলৰ কাৰণে শ্ৰেষ্ঠ বুলিও অনুমান কৰিব পাৰি প্ৰতি বছৰে জানুৱাৰী মাহৰ 18 তাৰিখৰ পৰা 20 তাৰিখলৈকে এই মন্দিৰৰ চৌহদত এটা সংগীত অনুষ্ঠান উদযাপন কৰা হয় এই মন্দিৰটো ভুবনেশ্বৰ এয়াৰপৰ্টৰ পৰা 6 কিলোমিটাৰ দূৰত আৰু ভুবনেশ্বৰ ৰেলৱে ষ্টেচনৰ পৰা 3 কিলোমিটাৰ দূৰত অৱস্থিত গতিকে আপোনালোকেও যদি কেতিয়াবা ভুবনেশ্বৰ আহে নিশ্চয় এই মন্দিৰটো এবাৰ চাই যাব এই মন্দিৰটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু মোৰ এই চেনেলটোক আপোনালোকে মৰম কৰিব গতিকে আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে জনাব যদি ভাল পাইছে তেতিয়াহলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আকৌ নতুন এটি ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিওটো ইমানতে শেষ কৰিছো আপোনালোক সকলোৱে সুস্থ থাকক সকলোৱে ভালে থাকক ধন্যবাদ জয় আই অসম